ৰাতিপুৱা 4টামান বজাত আমি এটা ছাৰপ্ৰাইজ নাকা চেকিং লগাওঁ হেৰিত আপোনাৰ জুলাইবাৰী ৱাটছ পষ্টত। তাতে আমি এটা ট্ৰাক ডিটেইন কৰোঁ, নাগালেণ্ড ৰেজিষ্টাৰ্ড ট্ৰাক। তাতে 637 কিলোজ অফ ছাছপেক্টেড কেনাবিছ গাঞ্জা আমি পাওঁ। তাৰ মানে মাৰ্কেট ভেলিউ হ'ব এৰাউণ্ড 3.18 crores। আমি গাড়ীটো ডিটেইন কৰাৰ সময়তে যিটো ড্ৰাইভাৰ থাকে এইটো আন্ধাৰৰ সুযোগ লৈ তেওঁ পলাইছে। আমি তেওঁ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে আমাৰ, এইটো মানে ক'ত মানে কোনফালে গৈছে আৰু কেনেকৈ কোনফালে ক'ত মানে লোডিং কৰিছিলে, ক'ত লৈ গৈ আছিলে, আমি ইনভেষ্টিগেট কৰি আছোঁ। এইটো কেছ ৰেজিষ্টাৰ কৰা হৈছে। থেংক ইউ।